guys, welcome back to my YouTube channel Jonto Panging. আজি আমি ওলা আহিছিলো এয়া ভাস্কৰ মোৰ লগৰ ইঞ্জিনিয়াৰ ডিজেল মেকানিকৰ আমি ওলা আহিছিলো প্ৰধান ছাৰ আমাৰ কলেজৰ কেৰানি ছাৰৰ লগত যেহেতু ছাৰহঁতৰ জোহাৰত কাম আছিল জোহাৰত আমি কাম চাম কৰি আহিলো ছাৰ হস্পিটেলত কিবা দেখাব আছিল চকু দেখাই ললে আৰু এতিয়া আমি বৰ্তমান ক'ত আছো চাওক আমি আছো যোৰহাট আইটিআই এফালে ৰজাবাৰী আইটিআই এফালে আছে যোৰহাট টাউন বিশাল মাৰ্কেট আছে KFC আছে আৰু এফালে মৰিয়নি তিতাবৰ এফালে যায় আৰু আমি এতিয়া সোমাই যাম অলপ ভিতৰলে ওলাই আহিলে আমাৰ প্ৰধান ছাৰ এফালে কিমান ডাঙৰ আইটিআই আৰু ইয়াত চিকিউৰিটি চিষ্টেম আছে আৰু বহুত নতুন বস্তু দেখিছোঁ ইয়াত এফালে আমাৰ ছাৰৰ গাড়ী এফালে গোটেই ৰাউণ্ড এখন প্ৰেক্টিকেলৰ কাৰণে যেন এখন আছে এখন প্ৰেক্টিকেলৰ বহুত ডাঙৰ এৰিয়া এইটো আমাৰ এখন সৰু এখন গাড়ী লৈ আহিছোঁ আমি এইটো ভাস্কৰ আৰু বহুত বস্তু ইয়াত শিকিব পাৰিব ইয়াত আহিলে এখন হ'ল গাইজ যোৰহাট ঔদ্যোগিক প্ৰতিষ্ঠান কেন্দ্ৰ মানে ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান কেন্দ্ৰ মানে আইটিআই যোৰহাট যোনখন ডাঙৰ ইনষ্টিটিউট হয় এখন চকনা গাইজ কিমান ডাঙৰ বে এখন বহুত ডাঙৰ গাইজ তাৰপৰা ওলাই আহিলোঁ আৰু চাহতিৰ লগত থকাৰ কাৰণে ব্লগিংটোত মানে ভইচটো মানে মই কৰা নাছিলোঁ জাষ্ট ভিডিঅ' কৰি আহিছিলোঁ এফালে গাইছ আমি আঠখিলীয়া নামঘৰ আহি পাই গৈছোঁহি গাড়ী চাড়ী পাৰ্ক কৰিলোঁ এবাৰ ভাস্কৰ এফালে আমি আঠখিলীয়া নামঘৰ পাই গৈছোঁ এতিয়া সোমাই যাম ন অলপ আমি ভাত চাত খাই আহিলোঁ এতিয়া বেছি দেৰি নকওঁ ইয়াত অকণমান সোমাই যাওঁচোন বেছি ভিতৰলৈ নাযাওঁ এখন মেইন গেট নামঘৰ কি ধুনীয়া ভিউ আহি আছে এই মাজত ফটো মাৰি মজা লাগিব ধুনীয়া ভিউ আহি আছে এফালে যিমান পাৰোঁ আগলৈ সোমাই দেখাব ট্ৰাই কৰিম মানে আমি মাছ ভাত খাই আহিলোঁ বহুত বেয়া হৈ গ'ল মানে বতৰটো পূৰা ক'লা কৰি আহিছে বৰষুণ পাম চাগে যাওঁতে এতিয়া তাত পুখুৰী এটা আছিলে নহয় সেইটো পালে আজিকালি কেমেৰা কি কৰিব আছে চাকি জ্বলোৱা স্থান এফালে কৰি কাছ ওলাই থাকে বহুত দিনৰ মূৰত আহিছোঁ এফালে কাছবোৰ মাথা উঠি আছে বিস্কুটৰ টেষ্ট নাইকিয়া হ'ল নোপোৱা ডাঙৰ এজনী ওলাই আছিলে নাইকিয়া দিলে এইজনী ইয়াত বেছি ক্লিয়াৰ দেখিছোঁ ক্লিয়াৰ দিছ এইকেইটা ইয়াত ডাঙৰ এজনী ওলাই আছিলে এতিয়া ভাস্কক দেখি গুচি গ'ল এইফালে পূৰা অলপ পুখুৰী চাই আহিলোঁ আঠখেলীয়া নামঘৰটো অলপ চাই আহিলোঁ ভিতৰৰ পৰা মানে আপোনালোকক দেখাই আহিলোঁ আৰু এতিয়া ওলাই যাওঁগৈ গাড়ী পাৰ্ক কৰা জেগালৈ চ' গাইজ তাৰপৰা ঘূৰি আহোঁতে আঠখিলীয়াৰ পৰা চাহৰ ৰঙাজানত ডিলত গাড়ী কাম আছিলে তাতো গাড়ী কাম কৰালে অলপ সেইকাৰণে আহোঁতে ৰাতি হৈ গ'ল চ' ব্লগটো কণ্টিনিউ নকৰিলোঁ আৰু আজি নেক্সট ডে বিশ্বকৰ্মা পূজা হয় চ' আমাৰ ইনষ্টিটিউটত পূৰা ডাঙৰকৈ পালোঁ আমি বিশ্বকৰ্মা পূজা আৰু আমি লাষ্ট বেষ্ট হয় সেইকাৰণে পূৰা ধুনীয়াকৈ পাতিছোঁ আৰু পূজাত এটেণ্ড হোৱাৰ পাছত ছাৰৰ লগত দেওপানী মন্দিৰৰ পৰা এপাক ঘূৰি আহিলোঁ বিশ্বকৰ্মা পূজা বুলি চ' আপোনালোকে ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু এটা শ্বেয়াৰ কৰি দিব